হেল্ল' নমস্কাৰ সকলোকে আজি আৰু এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছো। আজি হ'ব অলপমান বেলেগ ধৰণৰ মানে দেখাই দিছো আপোনালোকক। এয়া আজি হ'ব লটাৰী মানে কুপনত যোনে যি পাৱে তাকে খাব পাব। ইটো হৈছে কেক, ইফালে কুপন আৰু চিপছ আছে আৰু এটা বস্তু দেখাই আছো। আজি ইও খেলিব আমাৰ লগত। ইটো মেংগো আৰু কালু কি আৰু আমি তান খেল আৰম্ভ কৰিম। আৰু এটা বস্তু দেখাই আছো আৰু এক বাল্টিং পানী থোৱা আছে। যোনে কুপনত পানী বুলি লেখাই ৰাখে এই পানী বাল্টিং মানে খাবা নাংগে, গাত ঢালিব লাগিব, হয় না কালু? মোৰে গা আৰু বোকাও আছিল। বোকা খেন্তি কি হলে কালু? বোকা আছে সাইডত থৈ দিছো। সাইডত বোকা খেন্তি ইয়াতে থোৱা নাই কাৰণ লেতেৰা হৈ যাব। আঙাৰা জলকীয়া জলৱা খাব লাগিব। ইটো কি বস্তু আছে চাও গাইস, ইটো আছে তো কেঁচাই খাব লাগিব আৰু পৰি গেল আঙাৰা। আৰু পজিটিভ থাকলি নিগেটিভো থাকে, সেইকাৰণে খোৱা বস্তু ৰাখছো আৰু আঙাৰাও ৰাখছো, কাৰণ এটা ভাল হলি এটা বেয়া থাকবাই লাগিব। আমি এতিয়া খেলাটো আৰম্ভ কৰো। কালু আই যোৱা স্টার্ট করে দাও। খেল এটা স্টার্ট হবো। আর ড্রেস বেলেগ করে লৈছো, রঙা পেন কমলা কালারের পেন, কারণ ক্লিয়ার না। প্রথম কোনে মারবি? প্রথম ডাঙার পা আরম্ভ, মই ফার্স্ট মারিম। না গাইস প্রথম গোটেই ভাঙলা হয়। বজি দেখছা নে কেনেকুৱা সেকেন্ড মার হালকা নয়, একবারে শিব ভাঙলা হয়। মার এ কৃষ্ণ চকুত ধরিম ইতান গাইস, চকুত ধরিম, তারপর কুপন লড়াই দি। এই তো জ্বালা চকুত ধরছি। হ'ব ললে তালো হাত খান তো দি তালো দুটা দুটা লাগিছে নি চা, এটা গাইস কনফিউজ লাগি গেল আর এদি দি এ পড়বো কিবা আছে। আঙারা গাইস, আঙারা দেখে ক্যামেরা কি পড়িল দেখছা না? এ যাত্রাই বেয়া, ইস ফুটা কপাল। আঙারা বানি আঙারা খাবা লাগবো গাইস। এই দেখছি গাইস অবস্থা। উপায় নাই গাইস, আকো একবার মারবা বাবু, ইজি তুই একবার পেলেছি আর একবার মার। এবার ভাল বস্তু পালি হল। নাই মই বা কোন মারে আপু পাঁচ বছর গেলে কিছু আড়া হবে দে তলত পেলা বাইরে না, তুই এতে পেলা আকো পাম গাইস। এবার কিবা এটা নহয় তো এনকা নহয় বাবা, এনকা পেলাব লাগবে। কপাদত ধৰি পেলো বেটা পা দেখি তোৰ হিংসা লাগছি আর এনকা নহয়। আকৌ তো হাত ধুইছা নাই? হাত দিছো কি জ্বলা পায় মুতর গুণ পাইছে। পাইপডাল ঠকা ভালকে ধরবি। লো মসুর কই দিবি। এবার খু হাতে দি নল, পাও হাতে লাকি হেদি তো হাত না। লো দি ক্যামেরা গাইস এতে নাই নহয়, এতে যাই দেখে আছো। দেখছি না কেঁচা আলুতে খাওয়া লাগবো। ফুটা কপাল বেয়া হিন্দে ইয়া ফালিনতে আমি হাম দে। উপায় নাই, ধুই ল এগুলা কর কি জায়গা পেনছি তা কামড় উপায় নাই। খা হাইদি আগে ল তাই খাওয়া হল সুমাঙ্গা নাখনো নহব, এটা খাওয়াই লাগবো। ইমান খাওয়াও নৰা, পেট বেয়া করবো। গাইস আকো একবার বাবু ই থাকিলে হল বস্তু যতে ন, থাকিলে হল আর
চকলেট চকলেট খেদাবাই ভাঙি লয় ই চকলেট খেদাব মোৰ তাই একবাৰো নপৰে অকমান পানী খাই লওক গাইছ গাইছ একবাৰ ট্ৰাই কৰি যাও ও মাই অকমান মোৰে ভাগ্যত থাকিব চব বস্তু অলপ ঘূৰি দি নকৰিল গাইছ ইমান মই আকৌ দুবাৰ যাৰা না শাস্তি ইয়ে কৰবো এইবাৰ তাতে জ্বালা নকৰে কালৈ তই অলপ বডিটো কমাবি তোৰ থাকি আমি চাইড দি থাকিব লাগে আৰু গাইছ আপোনালোকে এই খেলাখন পাতিবা পাৰে মোৰ নপৰে মোৰ কথা কোন চাই পৰি আছে জ্বালাটো বেছিহে হ'লি আৰু মই মাৰিব পাৰি আৰু এই বস্তুটো লাগে গাইছ এই বস্তুটো পালি পেট ভৰি যাব গাইছ গৰমৰ দিনত ইটোহে মেইন ইটো খাব লাগিব এই বিশ্বকৰ্মা এবাৰ ভাল বস্তু লৰে দি খাল লৈছে না এখন আনছো তাৰে আগত বিধান চিটামান আনগে গুটি হালি সেই বস্তুটো পালো দেখছি না নাখালিও নহব এতিয়া গাইছ এই বস্তুটো কিন্তু গোট নাখাব দেই মই বাৰেক প্ৰতি কৈছো বল দি মৰবা লাগব মই মাৰো হাতী নালক দিবা লাগে গাই নুকাই মোৰ দেখা নাই গাড়ী আকৌ পাতি দ তই মাৰিব পাৰিবি মোৰ থৈ দিয়ক গাইছ ইবাৰ আকৌ ই পাব নাপালো গাইছ ইবাৰ মোৰ পৰবই মানে কি জানানে ভগৱান চবৰ লগত নাচে মোৰ লগত আছে এনেকুৱা লগত থাকিব নেকি আৰু নাজানে গানটো বেয়া বুলি কবা আছে নকৰিল প্ৰগ্ৰামটো ভাল লাগিছে কিবা এটা কৈছো ৰাইজক গা মোক অলপমান চাবি বুলি গাইছ আশীৰ্বাদ কৰক যাতে মোৰ একবাৰ পৰে কাৰণ মই কেকটো চিপছটো খাব তামান ইচ্ছা আছে ভোক লাগিছে গাইছ গমে পাই গম পাই কি হয় নকৰিল পঢ়বি এইবাৰ গাইছ পাম এইবাৰ মই গাইছ কি হ'ব ইয়ে বাইৰে কোনে গিয়েছি চব ইয়ে খাব মিক্স কৰি দিওঁ নহ'লে আকৌ ভাল বস্তু পাই যাব না ঠাণ্ডা ঠাণ্ডা বুলি হাকাল লগা বস্তু নাই এই হাল্লো কি গাইছ একো নাই ভাগ্যত একোৱে নাই কি কম গাইছ একো নাই আৰু একবাৰ মাৰি দিয়া কিবা লৈ দি ইটো গেল এনে পালে দি কি হ'ব ইচ নকৰিল খেলাখান জমছি ই মানে ই নাজানে বটলটো চেপ্তা লগাব ই একো নাই মাৰিয়া গাইছ আছে কিবা ইটো বস্তু পালে ভাল আছিল নকৰে নাজানা এই টাইপ লগা বস্তু দি গাইছ কৰিলে ভাল লাগিল একবাৰ নপৰে ৰাইজে এটা হলেও কমেণ্ট কৰিবি দেই বহুত পইচা খৰচ গৈছি ন মোৰে এইগিলা একেলাই গৈছি সেইটো কাঢ়িছা তই সেইকাৰণে তয়ে খাই আছা তোৰে পইচা গাইছ এনেকা হলে আমি আহবাৰ নেখালো আৰু খেলিম আহবাৰো খেলিম যদি চব ইয়ে ফু দি হ'ব দি খাই কিনে দিবি গাইছ এদি চাল্লা হাত চাত ধুই নাহা তই গাইছ কি হ'ব গোটেই সময় মই এয়ে পাই আছো নেকি
কিন্তু খেলাটো ৰিয়েল দেই ৰিয়েল লৈ লওঁ ডুপ্লিকেট বুলি নাভাবিব দি হাইদি জ্বলা নাখাওঁ নেকি খাব লাগিব জ্বলা কালি মোৰ হাগেনি হৈছে আজিও আকৌ জ্বলা হাগেনি হ'ব লাগিব চাহ মিছা কোৱা বুলি ভাবিব যাৰ আছে বিদ্যা পানী খা পানী চানী খাৱা নাই গাইছ এইবিলাক পানী চানী দিয়া নাই মৰি যাক পৰি গাইছ বহুত যাৰ আছে খাবা নৰি আৰু গাইছ অকমান পানী আহি ল পানী খাৱা নাই পানী খোৱা নাই নেকি পানী চানী খাৱা নাই গাইছ মোৰ এটা খোখৰাম আছে দে সিটোকে আহি ল বেয়া ধৰছি বুদ্ধি যাও গাইছ আছে না আৰু একবাৰ মাৰিব পৰি দেখছি গাইছ তোৰ এবাৰ ভাল বস্তু হা এইবাৰ ভাল বস্তু খাম মই নাপামেই জানাইছো ময়ো নাপামেই দি দে ভাল এই কিনা বস্তু এটা খাব পাওঁ নাই কেইখান লৈছিলো কুপন কিনা বস্তু খাব যেন পাইছো চকলেট গাইছ চকলেট ৰুটো পাইছো গাইছ গাইছ জালা খালা এইবাৰ চকলেট খাব মিঠা কৰিব চকলেট বুলি দিয়া এইটো নহয় এইটো চকলেট তুই চকলেট পাইছো দা লাগছি না সেনকৰ এটা দিয়ে এটা লাগে পেলে দিম তহঁতক নে দাও দে আৰু একবাৰ মাৰ টাইম নাই বেছি জালা ধৰছি না গাইছ চকলেটটো খাই ল গাইছ এটা ভাল খবৰ বেছি আৰু কুপন নাই আৰু এইখানৰ নিশ্চয় ভাল বস্তুৱে আছে শাস্তি কেইটা গোটেই খালায়ে আৰু দুটামান আছে শাস্তি আমি পাম আৰু এইবাৰ বেছি নাই আৰু গাইছ চাব পাৰে থৈ দি মাৰিয়া চকলেট পালো জালা পালো পাৱা নাই কি নাংগে এবাৰ মই কুপন কমি মাৰ এই চান্স নালাগে দি অলপ বেছিকে ঘূৰি লাগে চকলেট পালো একবাৰ পঢ়লি একবাৰ নাপায় পানী পৰি যাব পানী দি ভৰে নামাৰছে পাৰে আৰু কিয় নপৰে ইয়াৰে পৰব যায় তাতে যা কি কিবা মাৰিছে ৰাইজক কিবা এটা কৈ দি গাইছ ইতান মই একো নকওঁ কাৰণ মই খেলাত বিজি পাবাই লাগিব যেনকে নহওক আজি আবো ফেশ্বন নাচাই কিয়া দেখছা ভগৱান আছে তাৰমানে পাই মালটো হেলি কিনে নি ফেলাই উঠছিলে এইবাৰ ৰ'ব দি মুঠি কিনে হাত চাত ধোৱাই নে নাললিবি মই পাম না মাৰিয়া মাৰ পৰছিলে ইতানে পৰে যায় মাৰ চকুত ধৰ এই ৰ তহঁতে 2 নম্বৰ নকৰবি পঢ়বো কেকটো আলি কথাতে কৈছি ভাল দিন আহিলি বেয়া দিন হইব অলপ আগতে চকলেট খালো এতিয়া আকৌ পিয়াজ খাব লাগব এইটো মিছা কথা নহয় বাকাল এনে খাব লাগব চকলেট খাইছা হা চকলেটটো খাওঁতে আনন্দ কৰিছিলেন দেই এতিয়া আনন্দ কৰিছি চকু যে পানী উৰি যায় আৰু একবাৰ মাৰ গাইছ পৰিল মৰিবা পাই গেছো জুতি গাইছ পাই গেছো গাইছ এই টেবুল দেখাই নাই ক'ত মাৰে গমে নাপায় নপৰিল কিয় নৰৱে এটা বস্তু হৈছে ভাল বস্তুৱে খাব পালি ভাবলো
খালি পানীটো ৰাখিল না পানীটো ইটো আকৌ গাত ঢালা হ'ব সেইটো কথাও জানবি ইটো ঢালা হ'ব গাত এবার তো না কনফিউজ লাগি গেছে পাওয়া নাই না আমি দুটা নৰে পেলো কিবা এটা পেলো ভালকে ট্ৰাই কৰ গেছি গাইছ মানে কিবা এখন পৰি গৈছিল ওপৰৰ পৰা যাৰ কাৰণে আকৌ ভিডিঅ'টো আৰম্ভ কৰি দিছো মাৰো নেকি মাৰ ই পালাই এইবাৰ ধৰবা লাগব আমলি দিছে ৰে খাম দিছে ই বাছ এ ৰ জ্বালা লাগছিলি নেকি নে তই তোৰ খামৰ হে কেন বাবা এত থ এই তই ধৰা ৰ পানী উগা লাগলি মুচি দিছো দি গাইস ওই এলে কেটুর দেখিন যাচ্ছে আর হাত এলে এখালা নেকি আই ক্যামেরা আছে স্নোর বা ঠান্ডা লাগে দিছে দিছে আর ল দিছে করা করিছে গাইস একো না যা লেভেল তোমারা গাইস একো নাই মতে একো না পড়িল বছরের মধ্যে একবার পড়িল তাকো একো নাই আর একবার মারবা পাম মই বারু আর খেলাইবি নাকি তোরা তো হাজার দিছি খেলা খাইয়া গাইস একবার পড়ছি যে তারও পড়বো ইয়া তাই দিন আই রাখবো ঠান্ডা তো পড়া শান্তি দি ঠান্ডা তো নাই ন পড়িল জীবন মাতিলে জীবন রাখি আকা দিলা সানজাইছে রে ওরে কোনাই পারলো মতেনটা নাই ন পড়বো জি দেখা গেছি হসি আটলা মারিয়া ঠান্ডা তা হাজার আৰু আমাৰ এটা সদস্য আছে এই গৰু লাডবা আছে দে এনে এটা মাছি পালি দিলো তাকো তো মাছিয়া কোন মই মারলি তো মারলি তোর পিছত দেৰি পাবো মোৰ পিছত পাও তো মারলি কাইতানে মই মাৰাই নাই তো অন্নে ওরে অন্নে কি কৰা তো মোৰ পিছত মাছিয়া অন্নে কি কৰা তোৰ পিছত মই মোৰ পিছত পাপু হাই তোৰ পিছত মই মোৰ পিছত পাপু এ দেখাই যে চলি লাগলে দে ৰাই যাব মোৰ পিছত নাই এর পিছত মই অন্নে কি কৰা দি কিবা এটা মানে ভাল আছিল বটলটো চেপটা হ'ল নপৰি যা আৰু হসি গাইস ঠাণ্ডা খামে মই এটা আছে পঢ়া আৰু এটা আছে বিয়া পাতা পিছতহে গম পাওঁ বিয়া পাতি কি হ'ল আৰু পঢ়ি শুনি কি হ'ল ই বাছি ই নিশ্চয় ভাল বস্তু খাব গাইস লৰে দি যা লৰে দেখ গাইছ কুপনো বেছি নাই 3খান 4খান মান আছে বস্তুও বেছি নাই এক দিছো লেভেল আছে একবাৰ পাওতে এতে লাৰিয়া মানুহ কি ঘূৰি আছে যা দেখো সবকে দেখো কেক পাছি গাইছ কেক চাব পাৰে গাইছ কেক তো হাম বুলি ভাবিছিলো তত কাৰিন বাইছে নেকি নাংগে দি দেখেই না আছে আৰু ৰাইজক মই কি হাম গাইছ মোৰ ভাগত কি থাকব জান পাইছো এটা কমেন্ট কৰক শুনে ইয়াৰ তই না গাইছ পাক খাই হো ইয়াৰ ভিতৰ মোৰ ভাগত কি পৰে চাওকচোন কমেন্ট এই কৰক বলছিস আপু গাইছ মাকক কেলি নিব বলে পলিথিন লাগে মাকক কেলি এই হেনে তলা বলছিস তুই বলছিস দি এই তলত তো কিবা বিচাৰি আছে নাই হাব পাম জান পাইছো মই হ'ব হসি লাৰি থাকতে যাব জান পাইছো আমি ঠাণ্ডা নহয় তো গৰম হ'ল এই ৰ'দ পৰি ঠাণ্ডা হৈছে লেভেল চা মই কিমান পাইছো লেভেল মাৰছো নেকি গাইছ লেভেলে না এনেও গাইছ যিগিলা স্মাৰ্ট চলি নহয় লেভেল নেদে ই মাছি মোৰ পিছত পাপু ই অন্য বহুত কৰে ইমান কিয় কৰা এইবাৰ নেদিমতো বস্তু পালি মোৰ হ'ব গাইছে দে খাব আহিছে মোক দে খাবা ঠাণ্ডাটো কিন্তু গোটেই খাম দেই গোটেই খাম কি হ'ব আকৌ তহঁতক ফাক কিয় দিম দে লো ভাল বস্তু করব এবার গাইছ বেয়া বস্তু নাই নাৰিকল চকলেট নাৰিকল চকলেট সৰু বস্তুগিলা মোৰ তাত পৰি থাকে কি হ'ব আনকালি গাইছে কোয়া নাই দে আৰু একবাৰ মা আছে নেকি ৰ খাই ল'বা লাগিছিল দাদা মাৰিলো মাৰি কিনে ইটো এইবাৰ লাগে মোক জমনে তেৰিকা মামা চাৰি মাহ তো মোক কেক দিছিলি বেল তুমি গাইছ চকলেট খালো
মা কে আননি তার You are not there. You are not there, guys. আৰু বেছি নাই আৰু আছে কিছু নপৰিলি ও এইটো আছে আকৌ মেন আসল বস্তু কেক কৈছে মোৰ আগত কে খাবে আইও খুশিসা ইমান মাৰাজন কাছি দে ইয়াৰ অন্য কথা কি হৈছিল মই মোৰ নপৰিব নেকি আৰু সৰু ই আগে মাৰে থৌ তানে থৈ দিছো মই চকলে গাইছ মই একো খাবাই নাপাম পচি এই পগলা হালিটো কুকুৰ গিলা দিলি দাউৰি ফুৰে হেনে এয়া দেখিছা না হেনে এয়া গাইছ ইয়াত থাকি চেনিও ঘৰত থবা না খাই পেলাও গাইছ ইটো বলব গাইছ ইটো চাবি মই এনে কৈছো যদি তেলে গাইছ ডাইৰেক্ট এটা ৰুছো জীবৰে বন্ধু অকমান চাইলো গাইছ একো নাই দেৰি গাইছ মোৰ জীৱনটোতে একো নাই কি জানে দেহেৰি গাইছ একো নাই উবা একো নাই জীৱনটোত মোৰ একো নাই মই যাৱাই ভাল হ'ব গাইছ জীৱনটোত একো নহ'লেও কিন্তু কালাৰ কিন্তু বেলেগ কালাৰ লৈছি দে গাত আৰু একবাৰ আছে একো না লেভেলটো বেলেগ হ'ব দুবাৰ তো একো নাই কালি কাৰো গোন্ধ বৰ চাও ফুল কৃষ্ণ নাচাবি গাইছ ঠাণ্ডা গাইছ চাও ঠাণ্ডা বানন গাইছ এই চিৰাখানা পেদি ৰ কৈ লবা দি গাইছ চিৰাখানা পেদি চিম্পাঞ্জি দিলি ঠাণ্ডা মুছ দি পগলা আছি গাইছ ঠাণ্ডা কোনে নিছা কি জানো ঠাণ্ডা কোনে নিছা এইবিলাক নাই ও ঠাণ্ডা আৰু খাৱাৰ আগত মাৰি ল নেকি খাই ল মাৰি মই খাই লওঁ। খাম মই অলপ দিয়া লাগে গাইছ চিপছ লাগে এইবাৰ চিপছ লাগে বেছি আনন্দ কৰিলো বেয়া এইবাৰ পানী ঢালিম আকৌ মাথাত শিকি জানবি গাইছ খেলা শেষ আৰু ধৰি লওক গাইছ খেলা শেষ তিনবাৰ পালো গাইছ খেলা শেষ মোৰ আৰু নাই আৰু খেলা এটা লৈছো ন গাইছ খেলা শেষ কাৰণ তিনবাৰ পালো আৰু ক'ত মাৰিব পাৰিব চিপছ গাই ঠাণ্ডা চিপছ একেলগে খাম মই গাইছ চাওক চিপছ গাইছ কথা এটা ক কিবা জানো এদ দিয়া হাতী চিম্পাঞ্জি আহিলি সেনকে আছে গাইছ চিপছ ঠাণ্ডা একেলগে লৈছো গাইছ একেলগে আগতে চিপছটো ৰ আৰু একবাৰ মাৰিব পাম নহয় নালাগে আৰু মোক গাইছ কথা এটা ক মানুহ যিমান ডাঙৰ মালু সিমান উঠিছে কিন্তু এতিয়া কবা লাগব গাইছ খাই ল'ম ইটান অলপ নেপাই গিয়া ঠাণ্ডা হ'ব নেকি আৰু না আছে খাই ল এই দুটা আছে নাই একো নাই টেঙাটো লাখা নাই কি আনো গাইছ ই ভয় কৰিলা কাৰণ বোকা পানী দি ঢালবা লাগব আছে হেলিম কিয়া নাই হেলিমা এইটা লাগছে দেবা লাগছে হেলা বুৱা গাইছ ঠাণ্ডা বহুত গৰম লাগি গৈছি হেলা বুৱা চিপ খাবি অম্বা বুৱা কি আনিমে মাৰ সাইড দি অকমান সাইড দি ফেলা হামাৰ মই হেলিম নহব ই গাছ ভয় কৰিলা হেলবাই লাগব হেলিম এই 2 নম্বৰই নহব গাইছ এইটো পকেটত এটা চবে ভাবছি এটা হেৰি নাই বস্তু নাই কিন্তু আছে গাইছ কুৰকুৰি এই কি আছে এইফালে যা কুৰকুৰি গাইছ খাবি ৰ খাৱাৰ পিছত পেকেটটো দিবি মাৰ কিনখানে কোপন আছে ই এনেই মাত থাকব আমি এইবাৰ একে দিছো গাইছ মই ঠাণ্ডাটো আকৌ দিম ঠাণ্ডাৰ কাষ চান্দি গাইছ মই ঠাণ্ডাটো আকৌ দিম নহ'লে খেলাত অসুবিধা পাই আছে একো নহয় এটা বস্তু লাগছে
খাই পেলাম মই খাই পেলাম খাব নালাগে জানো এই মাজতে এই পানী বটল কিন্তু পাৱা দেই লো খালাই ন আকৌ এখন হয় পানী দিব লাগবো এবার পানি পাম গাইস পানি এবার এর গাথা মাথার তালি যা কেক খালি সাগুস গাইস এবার কিন্তু কিছু নাকি নাই যা গাইস মে জানা এই কি ক্যামেরা রাখো পিছত নহয় গাইস ই পেলেছি এবার বিট ডাকছি মা কষ্ট করছো পানি ঢালি মের মাথা এবার টেঙা চিপসৰ টেঙা হয় না খাই নাই যা কি গো ত এ বুলে না তোরে হরে পানি ঢালিম তু ত পানি ঢালিম কিন্তু চাও গাইজ একো নাই গাইজ একো নাই গাইজ চাব পাৰে একো নাই মোৰ ভাগ্য ভাল হৈ গেল গাইস হিলা আকর হিয়া লাগছে এখানটা ফুলৰ চাঙত খাই দিয়া না হল একো নাই নকল কৰি পাস করছিল মাৰ মার ইয়া শুনিবা নলিলা কিন্তু দে এ পস্তি যাও অন্য কোনো নাই গাইস দুটা দিয়ে পস্তি ইয়া খাওয়াত ব্যস্ত চাও দেখানো জালাৰ কোনো দি হয় না গাইস এন্টা খুলি যাচ্ছি নাকি কবি খুলি চাও না এ লৰে দিব দেখা গাইস এটা দোকান কুপন আছে লাড়িয়া গম পাইছো একখান কুপন আছে নহয় অন্য আছে তর হরে খুপা গাইজ দেখতে মোৰ পাৱাৰ সাংগা কি আৰু কি ললো একো নাই হব পানী ঢালাটো ফিক্স গাইজ গরুর মুখ তারমানে আমি এটা গাড়ি গরুর মুখ মিলেছো মোবাইল আছে তলত কোনো বিশ্বাস নকরে কথাটো সঁচা আমি গরুর মুখ মিলেছো এই পানি এতিয়া গাত ঢালাব কাৰ গাত জানিছি না এই অথমৰ গাত দে আৰু এতে আৰু কিবা দুখ লাগে নেকি হা আৰু পাপা হাবি নেকি কাল মাথাত না দিলবি দে এই দুপি চাই লো এনআরজি মাথাত না দিলবি হে ৰ এই সকলে কিটা জিকুৱে মোৰ এই সাইড কৰি দিছুন ৰ এটা গাইস সকলে দুটা সাইড কৰি ৰ এটা যিহে বস্তু পালা গাইজ হাতে আকৌ চকলে 1 টকা আৰু 5 টকা 10 টকা সব বোতলটো একেবাৰে ঠান্ডা লাগবো গাইস দেখছি না কি করবা লাগা আছি এনে কোৱা বুলি বো গাইজ আৰু আছে নেকি কুপন নাই গাইজ টেঙা তো রোল টেঙা নপৰিলে তোৰ তাৰো গাইস দেখছি না হেলা হেলায়ে হয় না হেলা হে ফালতু নাই ডাইরেক্ট লিগেল হেলা ফালতু নাই পানী চলা চিঙি গাইজ মজা মই যাও তই নিবি মই যাও ঠাণ্ডা গল মই নেকি যাও গাইস সব গেল দে আৰু আকৌ নেক্সট ভিডিঅ'ত লগ পাম যদি ভিডিঅ'টো ভাল লাগছি লাইক কমেন্ট সাবস্ক্রাইব এন্ড বাতি গিলা কলি কি হব সাবস্ক্রাইব করবা নালগে কিন্তু প্লিজ এটা কমেন্ট কৰি আৰু এটা শেয়ার কৰি দিবি বাকি পিছত দেখা যাব গাইস আৰু যদি এনেকুৱা ভিডিঅ' লাগে চ্যালেঞ্জ ভিডিঅ' তেতিয়া নহলে কমেন্ট কৰক আমি আকৌ বনাম এবাৰ ভেদলতা কি দিম শুন গাইস সব দিম এই ভিডিঅ'টো কিন্তু যি চা দিনতে চাবি ৰাতি নাচাবি কাৰণ সৰু চলি থাকিলে চক খাব কিয় জানানে গম পাইছি নহয়